নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো 11টা অ্যামেজিং ফ্যাক্টৰ ভিডিঅ'লৈ আজি আমি এই ভিডিঅ'টোত 11টা এনেকুৱা আচৰিত কথা অৰ্থাৎ অ্যামেজিং ফ্যাক্টৰ বিষয়ে আলোচনা কৰিম যিবোৰৰ বিষয়ে হয়তো তোমালোকে নাজানা বা জানিলেও বহুত কম জানা যেনে এজন মানুহে নিজৰ নামত কেইখন সিম উলিয়াব পাৰে আৰু কোনটো জন্তুৰ গাখীৰৰ পৰা দৈ বনাব নোৱাৰে বা ইন্টাৰনেশ্যনেল ক্ৰিকেটত আটাইতকৈ বেছি সিক্স মৰা ক্ৰিকেটাৰজনৰ নাম কি আৰু লগতে মানুহে বনোৱা আটাইতকৈ দামী বস্তুটো কি ইয়াৰ বাহিৰেও বহুতো অ্যামেজিং ফ্যাক্টৰ বিষয়ে জানিবলৈ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু লগতে আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিবা কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই ইউটিউব চেনেলৰ ইন্ট্ৰোটো লগাই লওঁ নম্বৰ 1 বন্ধুসকল তোমালোকে জানানে পৃথিৱীত যিমান পৰুৱা আছে সিহঁতৰ হাওঁফাও নাথাকে নম্বৰ 2 বন্ধুসকল ইন্টাৰনেটত প্ৰতি সেকেন্ডত 24 লাখ ইমেইল পঠোৱা হয় আৰু 2,50,000 হোৱাটছআপ মেছেজ আৰু প্ৰায় 1 লাখ ইউটিউবত ভিডিঅ' চোৱা হয় নম্বৰ 3 বন্ধুসকল তোমালোকে মানুহে বনোৱা আটাইতকৈ দামী বস্তুটোৰ বিষয়ে জানানে মানুহে বনোৱা আটাইতকৈ দামী বস্তুটো হৈছে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন এই স্পেচ ষ্টেচনটো এখন ফুটবল খেলৰ সমান ডাঙৰ আৰু ই মাত্ৰ 90 মিনিটত পৃথিৱীৰ সম্পূৰ্ণ এক পাক ইয়াক বনোৱাৰ খৰচ হৈছে $150 বিলিয়ন ভাৰতীয় মুদ্ৰাত ইমান হ'ব আৰু এই সংখ্যাটোক আখৰত কি বুলি ক'ব কমেন্টত জনাবা নম্বৰ 4 বন্ধুসকল এটা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে মানুহে যেতিয়া মদ্যপান কৰে বা বেলেগ নিচাযুক্ত বস্তু খোৱাৰ পিছত নিচাহত থাকে 90% সঁচা কথা কয় নম্বৰ 5 বন্ধুসকল প্ৰতি সেকেন্ডত আমাৰ শৰীৰত 25 মিলিয়ন অৰ্থাৎ 2,50,00,000 চেল অৰ্থাৎ কোষ বনে নম্বৰ 6 বন্ধুসকল আমাৰ সৌৰজগতৰ আটাইতকৈ বেছি গৰম গ্ৰহটোৰ নাম হ'ল শুক্ৰ গ্ৰহ কিন্তু সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হৈছে বুধ গ্ৰহ 450 ডিগ্ৰী আৰু শুক্ৰ গ্ৰহ 470 ডিগ্ৰী গৰম থাকে শুক্ৰ গ্ৰহত CO2ৰ পৰিমাণ বেছি থকাৰ কাৰণে ই বুধ গ্ৰহতকৈ বেছি গৰম নম্বৰ 7 বন্ধুসকল আমেৰিকাৰ আৰকানচাছ নামৰ চহৰত এখন হীৰা খনি আছে যি পাব্লিকৰ কাৰণে সম্পূৰ্ণ খোলা থাকে মানে তাত সকলো মানুহে গৈ হীৰাৰ সন্ধান কৰিব পাৰে আৰু যদি হীৰা পায় তেন্তে হীৰাটো মানুহজনৰ হৈ যাব এই খনিটোৰ নাম হ'ল ক্ৰিয়েটাৰ অফ ডায়মণ্ড ষ্টেট পাৰ্ক এই খনিটো ৰাতিপুৱা 8টা বজাত খোলা হয় কিন্তু হীৰা সন্ধান কৰিবৰ কাৰণে টিকেট ল'ব লগা হয় যাৰ মূল্য $8 অৰ্থাৎ ভাৰতীয় মুদ্ৰাত 570 টকা নম্বৰ 8 বন্ধুসকল মাইকী উঠৰ গাখীৰৰ পৰা কেতিয়াও দৈ বনাব নোৱাৰে নম্বৰ 9 বন্ধুসকল গাহৰি এনেকুৱা এটা জন্তু যি কেতিয়াও আকাশৰ ফালে চাব নোৱাৰে নম্বৰ 10 বন্ধুসকল তোমালোকে জানানে এজন মানুহে নিজৰ নামত কিমানখন সিম উলিয়াব পাৰে ট্ৰাই অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ অনুযায়ী এজন মানুহে নিজৰ নামত 9খন সিম উলিয়াব পাৰে আৰু এটা কোম্পানীৰ সিম নিজৰ নামত 6 বাৰকৈ উলিয়াব পাৰে নম্বৰ 11 বন্ধুসকল ইন্টাৰনেশ্যনেল ক্ৰিকেটত আটাইতকৈ বেছি সিক্স মৰা খেলুৱৈজন হৈছে ক্ৰিছ গেইল যি 534 অৰ্থাৎ 534টা সিক্স মাৰিছে সো বন্ধুসকল এই 11টা অ্যামেজিং ফ্যাক্টৰ বিষয়ে জানি তোমালোকক কেনেকুৱা লাগিল কমেন্টত জনাবা আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিবা আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ